আপোনাৰ নামৰ প্ৰথম আখৰটো ই নেকি? যদি আপোনাৰ নামৰ প্ৰথম আখৰটো ই, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আজি ক'বলৈ লৈছো ই নামৰ ব্যক্তিসকলৰ 7টা বৈশিষ্ট্য বা ভাল গুণ। 1 নম্বৰ হৈছে বুদ্ধিমান আৰু চোকা মনৰ। তেওঁলোকৰ যিখিনি বুদ্ধি বা তেওঁলোকৰ যিটো চোকা মন, সেইটোৰে সৈতে তেওঁলোকে অতি সোনকালে কোনো এটা বিষয়ত সিদ্ধান্ত ল'ব পাৰে। তেওঁলোক হৈছে দ্ৰুতবেগী। 2 নম্বৰ হৈছে শক্তিৰে ভৰা। তেওঁলোকৰ মন মগজুত প্ৰতিটো কাম আবেগ আৰু উৎসাহৰ সৈতে তেওঁলোকে কৰে, গতিকে তেওঁলোকক শক্তিৰে ভৰা বুলি কোৱা হৈছে। 3 নম্বৰ হৈছে স্বাধীন আৰু চিন্তাবিদ। তেওঁলোকে কাৰো তলত থাকি ভাল নাপায়, তেওঁলোকে কাৰো মতে চলি ভাল নাপায়, তেওঁলোকে নিজৰ মতে আনক চলাই ভাল পায়, কাৰো নিয়ন্ত্ৰণত থাকি তেওঁলোকে ভাল নাপায়। আৰু 4 নম্বৰ হৈছে ভ্ৰমণ আৰু নতুন কথা শিকিবলৈ তেওঁলোকে ভাল পায়। নতুন ঠাই ভ্ৰমণ কৰি ভাল পায়, তেওঁলোকে নতুন নতুন মানুহ লগ পাই ভাল পায়, নতুন নতুন মানুহৰ লগত চিনাকি হৈ ভাল পায়, নতুন কথা শিকিবলৈ ভাল পায়। 5 নম্বৰ হৈছে আবেগ লুকুৱাই ৰখাৰ বিশেষজ্ঞ। তেওঁলোকে নিজৰ ইমোচনটোক লুকুৱাই ৰাখে আৰু এটা মিঠা হাঁহি ৰাখে, এইবোৰ ঢাকি ৰাখে। তেওঁলোকৰ জীৱনত যিমান দুখ কষ্ট হ'লেও তেওঁলোকে এটা মিঠা হাঁহিৰ আঁৰত সকলোখিনি লুকুৱাই ৰাখে। বাহিৰৰ পৰা কঠিন, কিন্তু ভিতৰৰ পৰা তেওঁলোক বহুত আবেগী। 6 নম্বৰ হৈছে প্ৰেৰণাদায়ক ব্যক্তিত্ব। মানুহে তেওঁলোকক অনুসৰণ কৰি ভাল পায়। 7 নম্বৰ হৈছে দ্ৰুত সিদ্ধান্ত গ্ৰহণকাৰী। কেতিয়াবা খৰখেদাকৈ তেওঁলোকে বিভিন্ন ভুল সিদ্ধান্ত লয়, তাৰ পৰা তেওঁলোকে বাচি থকা উচিত। বাকী তেওঁলোকৰ সকলোখিনি ভালেই। আপোনাৰ নামৰ প্ৰথম আখৰটো কি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।